চাকৰিটো জয়েন কৰাৰ পিছত অইলে মোৰ পুৰণি আৰু এটা আপোন হেবিট শেষ কৰি পেলালে সঁচা কথা ক'বলৈ গ'লে মোৰ জীৱনটো এতিয়া আগৰ দৰে হৈ থকা নাই আৰু বহুত বেলেগ এটা অনুভৱ কৰিছো এতিয়া আগতে 5 বজাত শুই উঠাটো মোৰ বাবে এটা মানে অলমোষ্ট অসম্ভৱ কথাই আছিল কিন্তু এতিয়া জেনেৰেল শিফটৰ টাইম যেহেতু 7 বজাৰ পৰা 3টা বজালৈকে হয় মই যেটো ডিপাৰ্টমেন্টত পাইছো জেনেৰেল শিফটে আছে প্ৰায় মানে জেনেৰেল শিফটে হয় মই শুনাত যাৰ কাৰণে 7টা বজাত তোমাৰ ডিউটি পাবগে লাগে ন হেতু কাৰণে মই 5টা বজাতে উঠিব লাগে কিন্তু আগতে মোৰ 8টা বজাৰ আগত চকুৱে মেল নাখাইছিলে এই সিকিউৰ আৰু ভাল চাকৰিটোৱে মোৰ সম্পূৰ্ণ অভ্যাসটোৱে চেঞ্জ কৰি পেলালে মানে অইল ইণ্ডিয়া লিমিটেডৰ এই জেনেৰেল শিফটৰ টাইমটোৱে মোক এটা মানে সোনকালে উঠা প্ৰাণী বনাই পেলালে মোৰ অভ্যাসটো ভাল কৰি পেলালে আসলে মই সুখী ইয়াৰ বাবে আৰু তাৰ লগতে মোৰ মানে শুই উঠা আৰু হোৱাৰ টাইমিং খিনিও পুৰা মানে ভাল হৈ গ'ল অকল এনেকুৱা নহয় যে উঠাটোৱে ভাল হৈছে হোৱাটোও ভাল হৈছে কাৰণ উঠিবলৈতো ভালকে টাইমত শুবও লাগিব তাৰ লগতে মই ভিডিঅ' বনোৱা কামবিলাকো কৰি থাকো তো দুটাই মেনেজ কৰি গৈ আছো তো অইলৰ কাৰণেই হৈছে এতিয়া মানে পাৰিছো যে অইলক বহুত বেছি ধন্যবাদ অইল ইণ্ডিয়া লিমিটেডক গতিকে অইল ইণ্ডিয়া লিমিটেডে মোক এটা ভাল অকল কেৰিয়াৰ দিয়াই নহয় অইল ইণ্ডিয়া লিমিটেডৰ কাৰণে মই ভালকৈ টাইম মেনেজ কৰিব শিকিছো হেতু কাৰণে মোৰ বেছি ভাল লাগিছে ডিসিপ্লিন হৈ পৰিছো লাহে লাহে বহুত বেছি ধন্যবাদ আকৌ অইল ইণ্ডিয়া লিমিটেডক পিছে আপোনালোকে ৰাতিপুৱা কেইটা বজাত শুই উঠে তলত কমেন্ট কৰি জনাবচোন যদি ভাল লাগিছে ৰিলটো শেয়াৰ কৰিব আৰু নতুন যদি আহিছে মোক ফলো কৰি দিব মোৰ ৰিলসমূহ পাই থাকিবলৈ আৰু তাৰ লগতে ইউটিউবত ভ্লগ চাবলৈ হলে ডিপমেছ ভ্লগছত গৈ চাব পাৰে বাই বাই